Hey guys, মই গোপাল কৃষ্ণ মই বৰ্তমান আছো 500 জোৰা দৰা কইনাৰ মাজতে আছক Welcome back to my edition সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আজি মৰিগাঁও ৰজাগাঁৱত প্ৰায় 500 জোৰা দৰা কইনা বিয়া একেলগে পাতি দিব মৰিগাঁৱৰ এটা সংগঠনে হিন্দু জাগৰণ মঞ্চ যোৱা বছৰ তেওঁলোকে 400 জোৰা প্ৰায় 400 জোৰা দৰা কইনা বিয়া পাতি দিছিল আমাৰ সোসাইটিত এতিয়াও এনেকুৱা বহুতো মানুহ আছে যি টকা পইচাৰ অভাৱৰ কাৰণে নিয়ম নীতিৰে হিন্দু সমাজৰ নিয়ম নীতিৰে বিয়া পাতিলৈ সামৰ্থ্য নহয় টকা পইচাৰ অভাৱৰ কাৰণে আৰু তেওঁলোকে এটো সফল কৰি তুলিছে গতিকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি মই আপোনালোকক প্ৰায় 500 জোৰা দৰা কইনা হয়তো আপোনালোকে আগতে দেখা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে দেখা পাব তালৈ লৈ যাম এতিয়া আপোনালোকে চাইজক ভিডিঅ'টো সকল আৰু এটা কথা কৈ দিওঁ যদি কোনোবাই এনেকৈ টকা পইচাৰ অভাৱৰ কাৰণে বিয়া পাতিব পৰা নাই অহা বছৰ আকৌ পাতিব গতিকে মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত ফোন নাম্বাৰটো দি দিম আপোনালোকে কন্টেক্ট কৰিব টকা পইচাৰ অভাৱৰ কাৰণে যিখিনি মানুহে বিয়া পাতিব পৰা নাই এটা নীতি নিয়মেৰে তেওঁলোকে কন্টেক্ট কৰি আকৌ অহা বছৰ কৰিব পাৰিব গতিকে বেছি দেৰি নকৰো এতিয়া তালৈ যাওঁ কৃষ্ণ কৃষ্ণ নমস্কাৰ নাম কবিন্দ্ৰ ৰাজ শইকীয়া হিন্দু জাগৰণ মঞ্চৰ মৰিগাঁও জিলাৰ সাধাৰণ সম্পাদক এও হৈছে হিন্দু জাগৰণ মঞ্চৰ ডিস্ট্ৰিক্ট সেক্ৰেটাৰী আৰু মই এতিয়া তেওঁক লগত লৈ পেলাই ভিতৰলৈ যাম য'ত 500 জোৰা দৰা কইনাৰ বিবাহ সম্পন্ন হৈছে তুমি বিয়া পাতিলানে নাই পাতা নাই বয়স হোৱা নাই পাতাৰ এনেকৈ পাতিলে বহুত লাভ হ'ব ন এনেকৈ পাতিলে লাভ আছে আমি দুইটা সোমাই যাওঁ ভিতৰলৈ আৰু তুমি দেখুৱাই যোৱা বস্তুখিনি ফুল এটালৈ হাত জোগৰক সত্যসা বাটো গন্ধৰ্ব তপসুৰ নিত্যেন নামসত্যং স্বা প্ৰজাপতি বিশ্বকৰ্মা ও বাইদেউ নমস্কাৰ দাদা নমস্কাৰ মাৰিছো নমস্কাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ও বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে হৈছেনে আপোনালোকে দেখিছে ইয়াতে সামূহিক বিবাহ কাৰ্যক্ৰম যি আছে আৰু এইটো হৈছে ব্ৰাহ্মণীয়া মণ্ডপ আমাৰ তিনিটা ভাগ আছে এটা হ'ল ব্ৰাহ্মণীয়া আৰু এটা হ'ল শংকৰীয়া আৰু এটা মানে যিসকল মহিলা অকালতে স্বামী হাৰা হৈছে তেওঁলোককো আমি এটা বিশেষ যে সামাজিক মৰ্যাদা যাতে অটুট থাকে এই সামাজিক মৰ্যাদাটোৰ কাৰণে কাৰণ বহুতো মহিলা স্বামী হাৰা হোৱাৰ পিছত ঘৰৰ পৰাই হওক বা বিশেষ কাৰণত এটা সামাজিক মৰ্যাদা নাপায় আৰু আমি হিন্দু জাগৰণ মঞ্চ মৰিগাঁও জিলাত এইটো প্ৰচেষ্টা কৰিছিল তেওঁলোকে যাতে এটা সামাজিক মৰ্যাদা পায় আৰু সেই মৰ্যাদাটোৰ কাৰণে আমি বিভিন্ন বিভাগত 3টা মণ্ডপ আমি স্থাপন কৰিছিলোঁ এইটো হ'ল সম্পূৰ্ণ ব্ৰাহ্মণ্য নীতি ব্ৰাহ্মণীয়া মণ্ডপ এইটো তাৰ সিফালে যোনটো বৰনামঘৰ আছে তাত আছে শংকৰীয়া আৰু তাৰপিছত মন্দিৰৰ সিফালে আছে যোনখিনি বিধৱা আছিলে তেওঁলোকৰ স্বামীহাৰা মহিলাসকলৰ হেৰি কাৰণে মন্দিৰত দিয়া আছে আৰু এতিয়া ইয়াতে প্ৰায় 240 জোৰা ইয়াৰ পৰা চলি আছে কবিতো ইয়াত যিমানবিলাক সামগ্ৰী লৈ আহিছে ইয়াৰ আম গছকে ধৰি লৈ যিমানখিনি বস্তু খেত নিজে আনিছেনে হয় ইয়াৰে কিছু সামগ্ৰী যেনে খৰিখিনি বা কলৰ টুকুৰাটো নিৰ্দিষ্ট কিছুমান বস্তু আমি তেওঁলোকক আমি কৈ দিছিলোঁ যে কলৰ টুকুৰা বা হোমৰ যোনখিনি খৰি সেইখিনি তেওঁলোকে দিব লাগিব বা ফুল তুলসী যিখিনি আছে সেইখিনি তেওঁলোকে আনিব লাগিব বয়সৰ কিবা সীমা আছে নেকি মইতো ইয়াতো বহুত বয়সস্থ মানুহ দেখিছোঁ হয় ইয়াতে বয়সৰ মানে যোনটো আমাৰ আইনীভাৱে যোনটো বয়স আছে আইনী বয়সটো আমি শ্ৰদ্ধা জনাই পেলাই আমি আইনী বয়স যোনটো বয়স বান্ধি দিয়া আছে 18 বছৰ ওপৰ তো তেওঁলোককহে আমি স্বীকৃতি দিছোঁ কাৰণ এটা ৰেজিষ্টাৰ হ'ব আমি এখন মানপত্ৰ প্ৰদান কৰিম তো মানপত্ৰও দিয়া হ'ব হিন্দু জাগৰণ মঞ্চৰ তৰফৰ পৰা
কেনেকুৱা কাৰ্যসূচী হৈ গ'ল? ৰাতিপুৱাই আমাৰ যি মৰিগাঁও বঘৰাৰ যি লমাটি সত্ৰ আছে, লমাটি সত্ৰৰ সত্ৰাধিকাৰ মহাপ্ৰভুৱে আহি আমাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। তাৰপিছতে আমাৰ যি সাংঘিক আমাৰ ধ্বজ আছে, হিন্দু জাগৰণ মঞ্চত ধ্বজ উত্তোলন কৰোৱা হয়। আৰু এই দেখিছে মাল্যবৰণ হ'ব এতিয়া দৰা কইনাৰ। খুবেই এটা ভাল লগা মুহূৰ্ত। এয়া দেখিছে অসমীয়া সাজপাৰ ধুনীয়াকৈ দৰা কইনাক খুব ধুনীয়াকৈ মালা পিন্ধাব ইজনে সিজনক আৰু নতুন জীৱনৰ আৰম্ভণি কৰিব ইয়াৰ পৰাই। অহা বছৰ কিয় হোৱা চান্স আছে নেকি বাৰু? হেৰি কৰিছোঁ, কাৰণ প্ৰতিবাৰে আমাৰ হাজাৰ হাজাৰ মানুহে আমালৈ আমাক মানে শুভেচ্ছা দিয়ে আৰু আমি সেই শুভেচ্ছাকে শক্তি হিচাপে লৈ, প্ৰাণ শক্তি হিচাপে লৈ আমি আগবাঢ়ি যাওঁ। ইয়াত দেখিছে উৰুলি ধ্বনিয়ে গোটেইখন মণ্ডপ ৰজন জনাই গৈছে। আটাইতকৈ আশ্চৰ্যকৰ বিষয় যে ইয়াত আপোনাৰ প্ৰায় 7যোৰমান দৰা কইনা এনেকুৱা আছে যাৰ দৰাৰ বয়স 85 বছৰ আৰু কইনাৰ বয়স 70 ওপৰৰ। তো তেওঁলোক, আমি আচৰিত যে ইমান এটা সামাজিক ব্যাধিত তেওঁলোকে বিয়া হ'ব নোৱাৰে, কিন্তু তেওঁলোকক আমি এই সুবিধাকণ দিব পাৰে আমি নথৈ আনন্দিত, হিন্দু জাগৰণ মঞ্চ নথৈ আনন্দিত। আপোনাৰ কইনা হয়নে? হয় দাদাজনে লাজ কৰিছে। মনে মনে দিব দেই। যিটো প্ৰচেষ্টা হৈছে, ৰাইজৰ যিটো বাৰ্তা দিয়া হৈছে, তাৰ কাৰণে আপোনালোকৰ বহুত ধন্যবাদ থাকিলে। দৰাসকলে কইনাক পিন্ধাম বুলি মালা আনিছে নেকি? যদি আনিছে কইনাক মালা পিন্ধাই দিয়ক। উঠি ল'লেও হ'ব। হিন্দু জাগৰণ মঞ্চৰ এজন মেম্বাৰৰ লগ পাইছোঁ, নিতু বৰা। নিতু বৰাক চিনাকি কৰি দিছোঁ আৰু নিতু বৰাই আপোনালোকক দুটামান কথা ক'ব। আহিব লাগে। নমস্কাৰ বন্ধুসকল, আপোনালোকে এওঁৰ চেনেলটো চাই আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাৰু। আজি আমাৰ সামূহিক বিবাহ কাৰ্যসূচী আৰম্ভ হৈছে আৰু সকলোৱে দেখিছে চাগে সামূহিক বিবাহ কাৰ্যসূচী। আৰু আমাৰ যিসকল বিবাহিত আমাৰ দম্পতি আছে সকলোকে মই আমাৰ এই শুভেচ্ছা জনালোঁ। আৰু বেছি নকওঁ বাৰু, মোৰ কাৰ্যসূচী অলপ আছে। বিয়া পাতিলেনে? নাই, মইতো বিয়া পাতিলোঁ, মোৰ বিয়া পাতিলোঁ, মোৰ ল'ৰা এটাও আছে। নিয়ম নীতিৰে বিয়া পতা হৈছে? নিয়ম নীতি সম্পূৰ্ণ নিয়ম নীতি। আপোনাৰ দুৰ্ভাগ্য, কিন্তু এনেকৈ সামূহিক বিয়া আপুনি পাতিব নাপালে। এইটো মোৰ দুৰ্ভাগ্য যেনিবা, এইটো মোৰ দুৰ্ভাগ্য। থেংক ইউ। কিয় কান্দিছে দাদা? ইয়াত যি মানে এতিয়া হোমৰ পৰ্ব চলি আছে, হোম যজ্ঞ, এতিয়া জুই জ্বলাইছে, গতিকে ধোঁৱাময় হৈ গৈছে আৰু এটা সম্পূৰ্ণ নিবিড় পৰিৱেশ। ইয়াত কইনাই দৰাক মালা পিন্ধাইছে, দৰাই মালা পিন্ধাইছে। সুন্দৰ এটা পৰিৱেশ, সুন্দৰ হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত মৰিগাঁৱত এটা সুন্দৰ পৰিৱেশ। চকুৰ পানী ওলাই গৈছে, ধোঁৱাত চকুৰ পানী ওলাই গৈছে, সুন্দৰ পৰিৱেশ। মোৰ নাম দেৱকান্ত বৰা। বহুত ধন্যবাদ আপোনালোকক, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বহুতো সমাজৰ দুখীয়া মানুহ আছে যিসকলে বিয়া পাতিবলৈ সক্ষম নহয়, আৰু সামাজিক ব্যাধি এটা থাকে ন, বিয়া নপতা বা বামুণৰ যজ্ঞত নবহা ব্যক্তিসকলক সমাজত মানে স্থান দিয়া নহয় কেতিয়াবা। সেইটো সেইকাৰণে আপোনালোকে বহুত ভাল কাম কৰিছে, বহুত বহুত ধন্যবাদ। ইয়াত আমাৰ বিকলাংগ মানুহ আছে, বিকলাংগ মানুহখিনিকো আমি ইয়াত মানে আমাৰ পুৰোহিতৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা মতে তেখেতসকলকো উদ্ধাৰ কৰাৰ এটা আমি ব্যৱস্থা লৈছোঁ। চাওক, কান্দা ওলাই গৈছে আমাৰ, কান্দা ওলাই গৈছে, ধোঁৱাত কান্দা ওলাই গৈছে। এনেকুৱা এইটো মানে আনন্দৰ চকু পানী। আমি যি এই 500জোৰা বিবাহ ইয়াত সম্পন্ন কৰিছোঁ, আমাৰ মন উৎফুল্লিত আৰু আমি বহুত আনন্দিত। থেংক ইউ। কইনাৰ হাতত এটা ফুল দিয়ক, কইনাৰ হাতত ফুল এটা দিয়ক। ওম অম্বে অম্বিকে অম্বালিকে নমঃ হেন্তি কৰিছন সশক্তিকা যুৱতীক কাম্বিল বাসিনী হিং দুৰ্গা দেৱী নমঃ। কইনাৰ হাতত থকা ফুলটো ঘটলৈ দি দিয়ক, আপোনালোকৰ হাতত থকা ঘটটো দি দিয়ক। আৰু এটা ফুল কইনাৰ হাতত দিয়ক। একান্ন চাৰিটা গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য ওম দুৰ্গা দেৱী নমঃ। ফুলটো আকৌ ঘটলৈ দি দিয়ক। আৰু এটা ফুল লৈ হাত জোকাৰক। ওম জয়ন্তী মংগলকালী ভদ্ৰকালী কপালিনী দুৰ্গা শিৱা সমানেত্ৰী ময়া গীতম তমস্ত্ৰহে দুসর্গতা দুর্গা দেবী সর্গদাতি নমস্তুতে। ওম পারিতা পুরিতা বা পরিবা দুরিষ্টিতা তস্ম দুর্গা দেব্যে নমস্তুতে। ফুল এপাহ কইনাৰ মূৰত দিয়ক দাতাসকলে। মতাবলী দেৱতা গৌৰী স্বৰূপা কন্যাকাৱী নমঃ। আৰু এটা দাতাসকলে ফুল লৈ বৰৰ মূৰত দিয়ক। কন্যা সম্বদনী ভূতাই
ভূতায়ং হৰস্বৰূপা বৰাৱে নমঃ আৰু এটা ফুল কইনাৰ মূৰত দিয়ক পদাৱতী দেৱতা গৌৰী স্বৰূপা কন্যাৱে নমঃ আৰু এটা বৰৰ মূৰত দিয়ক কন্যা সম্পন্নী ভূতায়ং হৰস্বৰূপা বৰাৱে নমঃ আকৌ এটা কইনাৰ মূৰত দিয়ক কন্যা সম্পন্নী পদাৱতী দেৱতা গৌৰী স্বৰূপা কন্যাৱে নমঃ আকৌ এটা বৰৰ মূৰত দিয়ক কন্যা সম্পন্নী ভূতায়ং হৰস্বৰূপা বৰাৱে নমঃ দৰাৰ সোঁহাতৰ ওপৰত কইনাৰ সোঁহাতখন তোলক দৰাৰ সোঁহাতৰ ওপৰত কইনাৰ সোঁহাতখন তুলি দিয়ক নিত্রম শ্রীবিদয় নিত্রম মঙ্গলান মঙ্গলম শেষাঙ্গিরিশ্বর ভগবান মঙ্গলায়তন হরে ওম মাধব মাধব বাসি মই ইয়াৰ ছাবস্ক্ৰাইবাৰ দুজন লগ পালোঁ মই নামটো কি আছিলে ভাস্কৰ সেনাপতি ভাস্কৰ সেনাপতি আৰু তোমাৰ নামটো মোৰ নাম পুলক ডিকে ইহঁত দুটাৰ পুলক ডিকে ইহঁত দুটাৰো ইউটিউব চেনেল আছে তামান ধোৱা ন ফালি দিছে চকু পানী একদম চকু পানী তামান কান্দি আছোঁ আজি তোমাৰ ইউটিউব চেনেলৰ নাম কোৱা মোৰ নাম পুলক ডিকে ইউটিউব চেনেল আপোনালোকে চাব আৰু তোমাৰতো এটা আছে দেশী ভাইকে চাট আৰু এটা আছে গগুলি আছাম বিভিন্ন নিয়ম নীতিৰে চলি থাকিব এখন বিবাহ কাৰ্য আৰু আপোনালোকৰ ঘৰৰ ওচৰত যদি কোনোবা তেনেকুৱা মানুহ আছে যোনে টকা পইচা অভাৱৰ কাৰণে বিয়া পাতিব নোৱাৰিলে আপোনালোকক মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ নাম্বাৰ এটা দি দিছোঁ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰীজনৰ আৰু আপোনালোকক যিমানখিনি বাৰু দেখুৱাব চেষ্টা কৰোঁ আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেলত যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব একবাৰ ছাবস্ক্ৰাইব কৰিবলৈ ধন্যবাদ গোটেইখিনি চাওক বাই বহুত ভাল লাগিল সমাজৰ পিছ পৰি থকা টকা পইচা নোহোৱা যিসকল মানুহ সেই সকলোখিনি মানুহৰ কাৰণেতো খুব ভাল এটা প্ৰচেষ্টা হাতত লাগিছে।